জিলাৰ চৌধুৰী বজাৰৰ খাগ্ৰাবাৰী অঞ্চলত আজি সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন বাইকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত দুজন লোক। প্ৰাপ্ত তথ্য অনুসাৰে দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে ঘটনাস্থলীতে দুজন বাইক আৰোহীয়ে প্ৰাণ হেৰুৱায়। এই দুৰ্ঘটনাত আন এজন লোক গুৰুতৰভাৱে আহত হয়। আহত লোকজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে আৰু তৎক্ষণাত তেখেতক হোজাই হাম হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনাত জড়িত বাইক দুখনৰ ভিতৰত এখনৰ নম্বৰ হৈছে AS31B1853। খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটাক উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে। এই শোকাবহ দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে। আমি পুনৰবাৰ জনাইছোঁ এই ভয়ংকৰ ঘটনাৰ খবৰ। হোজাই জিলাৰ চৌধুৰী বজাৰৰ খাগ্ৰাবাৰী অঞ্চলত আজি সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন বাইকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হৈছে দুজন লোক। প্ৰাপ্ত তথ্য অনুসাৰে দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে ঘটনাস্থলীতে দুজন বাইক আৰোহীয়ে প্ৰাণ হেৰুৱায়। এই দুৰ্ঘটনাত আন এজন লোক গুৰুতৰভাৱে আহত হয়। আহত লোকজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে আৰু তেওঁক তৎক্ষণাত হোজাই হাম হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনাত জড়িত বাইক দুখনৰ ভিতৰত এখনৰ নম্বৰ হৈছে AS31B1853। খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটাক উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে। এই শোকাবহ দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে। ঘটনাটো কেনেকৈ হৈছে? কি ঘটনাটো আমি ঘৰৰ পৰা শব্দ শুনি আহিছোঁ। দুখন গাড়ী যে মুখামুখি সংঘৰ্ষ হৈছে। পূবফালৰ পৰা এখন ডবল কেৰিং কৰি পূবফালৰ পৰা অহা বাইকখন আছিলে। পশ্চিম ফালৰ পৰা জোনাবজন অকলে আহি আছিলে। আহি পেলাই দুইখন গাড়ীয়ে মুখামুখি সংঘৰ্ষ হৈছে। মুখামুখি সংঘৰ্ষ হওঁতে দুইজন দুইফালে চিটিকি যোৱাৰ কাৰণে এজনৰ মূৰ ফালি মূৰৰ ঘিউ ওলাই গৈছে। এইজন স্পট জেগাতে ডেড হ'ল। কেইজন মৃত্যু হৈছে? দুজনৰ ডেড আমি দেখি পাইছোঁ আৰু এজন হেভি ইঞ্জুৰিত পঠোৱা হৈছে। টোটেল কেইজনৰ এক্সিডেণ্ট হৈছিল? তিনিজন। দুখন বাইকে তিনিজন মানুহ একজন ইয়াত ডাবুল থকা মানুহজন বহুত দেৰি তাক জিন্দা থাকিছে। জিন্দা থকা অৱস্থাত গাড়ী চাড়ী নাই, কোনো নাই। তাৰপিছত ট্ৰেক্টৰবিলাক বন্ধ কৰিব লাগিব। মাটি বোকাই ইয়াৰ পৰা ট্ৰেক্টৰ যায়, ডালা খুলিবলৈ যায় আৰু ৰাতিপুৱা তোমাৰ পৰা উঠিছো, উঠি পেলাই মানে শুনা পাইছো শব্দ এটা পাইছো, বহুত জোৰকে শব্দ পাই ওলাই দেখিছো যে দুখন বাইক মুখামুখি এক্সিডেণ্ট হ'ল। হৈ পেলাই মানে দুজন মানুহ জেগাত স্পট ডেড হৈ গ'ল। মানে তোমাৰ দুজন ডেড হোৱাৰ পাছত মানে আমাক মানুহে পুলিচক বহুত ফোন কৰিছে। এম্বুলেঞ্চত প্ৰথম মানুহকেইটা জিন্দা আছিলে, দুজন মানুহ জিন্দা আছিলে, এজনতো স্পট হৈ গ'ল। জোনাব দুজন মানুহ দীঘলজাৰ হৈ গ'ল। তেখেতক এম্বুলেঞ্চ আহিলে, পুলিচৰ মানুহ আহিলে, আহি পেলাই উঠাই মেলি তিনিজনকো লৈ গ'ল। দুজন মানুহ ইয়াতে পাছত মৃত্যু হ'ল আৰু এজন মানুহ জীৱিত আছে, হাম হস্পিটেললৈ লৈ গৈছে। আৰু মেইন কাৰণটো হ'ল মানে ট্ৰেক্টৰে মাটি ৰাস্তাটো মানে ট্ৰেক্টৰে মাটি টানি পেলাই সেই ট্ৰেক্টৰৰ মালিককেইটাক কোৱা হ'ল যে আপোনালোকে মাটি টানি পেলাই যিকেইটা মাটি পৰিব আপোনালোকে মানুহ দি পেলাই হাজিৰা মানুহ লগাই পেলাব। সেইকেইটা মানুহ কৈ পেলাই শুনাব নোৱাৰিলোঁ। সেইটোৰ কাৰণে মানে মানুহ এক্সিডেণ্টটো বেছি হৈছে। ৰাস্তাটো বেয়া হৈ আছে। আমাৰ ইয়াৰ পৰা 1.5 কিলোমিটাৰ জেগা আপোনালোকে চাব, আপোনালোকে কেমেৰামেন দেখাই দিব, 1.5 কিলোমিটাৰ জেগা এনেকুৱাই আছে। আৰু এজন মানুহে ৰাস্তাত এইটো মাটি কাম কৰি আছে, এজন মানুহ বেলেগ মানুহ এজন মানুহে কাম কৰি আছে। সেইটো কাৰণে মানে এনেকুৱা ঘটনা হৈ আছে। কোনটো গাড়ী? যিখন গাড়ী মানুহজনৰ নাম মই ইমান নাজানো। আমাৰ ইয়াৰ ওচৰৰ মানুহ হয়। সেইজন মানুহ এখন গাড়ী ট্ৰেক্টৰে মাটি টানি আছে, বেলেগ গাড়ী মাটি টানা নাই। এজনটো হাম হস্পিটেলত, দুজনটো স্পট ডেড। পুলিচে উঠাই লৈ গ'ল, ক'ত লৈ গ'ল আমি ক'ব নোৱাৰো। সেইদিনা